মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আজি 2 দিন মানৰ পৰা ড্ৰাগছ, ভাং, মদ এইবিলাকৰ মই অভিযানত মই লাগি আছো। আৰু আপোনালোকে কালি পৰহি এইকেইদিন ভিডিঅ' পাইছে ভূটনাথৰ অবৈধ যিটো চুলাই ঘাটি মই উৎখাত কৰিলো। উৎখাত কৰাত আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টে যিটো ভূমিকা লৈছে সঁচাই শলাগ ল'বলগীয়া। তেওঁলোকক মই কালিও চেলুট জনাইছো, আজিও চেলুট জনাইছো। আজি তেওঁলোক আকৌ মানে ইয়াতে কালিৰ পৰা পহৰা দি আছে। ইয়াৰ পৰা মানুহ মানে লৰা নাই তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ, যাতে ইয়াতে চুলাই বিক্ৰী কৰিব নোৱাৰে। কিন্তু ইয়াৰে এজন স্থানীয় ব্যক্তিৰ মই 2-1মান কথা শুনাম। খুৰা নমস্কাৰ। খুৰা, আপুনি আপোনাৰ ঘৰ কোনটো? এইটো নে? মোৰ ঘৰ এইটো। আপোনাৰ ঘৰ এইটো? আচ্ছা, আপোনাৰ ঘৰৰ ওচৰতে যে এইবিলাক জেগাত যে মদ বিক্ৰী কৰে, আপোনালোকৰ অসুবিধা হয় নে নহয়? অসুবিধা হয়। অসুবিধা হয়। ইয়াতে মদ খাই মানুহ ধৰক আইজা কৰে। জোৱাৰো আড্ডা আছে ইয়াতে? আছে। জোৱাৰ আড্ডা দেখা নাই। জোৱাৰ আড্ডা দেখা নাই, কিন্তু মানে যোৱাকালি না পৰহি মই তাতে ভিডিঅ' বনাইছো, তাছে সুধি মই ধৰিছো। ৰেল লাইনত জোৱাৰ আড্ডা হয়। ৰেল লাইনত জোৱাৰ আড্ডা হয়। একে কথা, আপোনাৰ পৰা ৰেল লাইন ইয়াৰ পৰা 50 মিটাৰো দূৰ নহয়। তাৰমানে এইখিনি জেগাতে হয় বুলি ক'ব পাৰি। আপোনাৰ ঘৰত ঠিক দুৱাৰমুখত নহলে ৰেল লাইনততো হয়, মানে জোৱাৰ আড্ডাটো আছে ইয়াতে। ঠিক তেনেকে এতিয়া ঘটনাটো হ'ল কি, এই চাওক এইবিলাক জেগা দেখা দিয়কচোন। এইবিলাক ঘৰত এটা মদ বিক্ৰী কৰে। এই মহিলা এইবিলাক চাওক, এইবিলাক ঘৰত মদ বিক্ৰী হয়। এইবিলাক জেগাত মদ বিক্ৰী হয়। বাইদেউ নিজে দেখা পাইছো, আপুনি নকলে নহব, মই আপোনালোকক ধৰাই আছো। তেখেত এজন চিনিয়ৰ অফিচাৰ হয় এক্সাইজ ডিপাৰ্টমেণ্টৰ। আপুনি কওকচোন, আপোনাৰ পৰৱৰ্তী আপোনাৰ অভিযান বা আপোনাৰ এই চুলাই মদৰ হেৰিত আপোনালোকে কেনেকে আগবাঢ়িব, কেনেকে গুৱাহাটীৰ পৰা আপোনালোকে চুলাই মদটো নোহোৱা কৰিব? আমি মানে এতিয়া নহয়, প্ৰায় সদায় আমি এই ডিউটিটো কৰি থাকো। আৰু এতিয়া আমি অভিযানটো তীব্ৰ কৰিম, যিমান পাৰি চেষ্টা কৰিম। আমি এতিয়া ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে আমি চিফ্ট হিচাপত আমি ডিউটি লগাইছো। গতিকে চেষ্টা কৰি চাম, ৰাইজেও সহযোগ কৰিব লাগিব, আপোনালোকেও সহায় কৰিব লাগিব, স্থানীয় ব্যক্তিবিলাকে আমাক সহায় কৰিব লাগিব। এতিয়া নিশ্চয় ইয়াৰ পৰা আমি চুলাই মদটো শেষ কৰিব পাৰিম। শুনিলে ৰাইজসকল, আপোনালোকৰো সজাগতা লাগিব। আপোনালোকে মোক কমেণ্টত জনাব ক'ত ক'ত চুলাই মদ বিক্ৰী হয়। মোক আপোনালোকে ক'ব কমেণ্টত, মই আপোনালোকৰ নাম্বাৰ দি দিম। আৰু মই লগে লগে এক্সাইজ ডিপাৰ্টমেণ্টক মই খবৰ দিম। আপুনি এওঁলোকৰ ভাষ্য শুনা পালে এওঁলোকে লগে